আমি আছো জাপিয়া গাঁৱত। জাপিয়া মোৰ নিজৰ গাঁও। এয়া জাপিয়া গাঁৱৰ পথৰ ইনাম পানী হৈছে চাওক, পুৰা সাগৰৰ নিচিনা পুৰা পানী। ৰাজ আহি আছে, মনোৰঞ্জন পুৰা পানীয়ে পানী। চাওক জাপিয়া বাক্সা সংস্কৃতি পথত ইমান পানী হৈছে যে সেইপাৰৰ মানুহ এইফালে আহিব পৰা নাই। ত' আমি এনেই ফুৰিব আহিছোঁ। ত' আপোনালোকে গমেই পাইছে এইবাৰ কৰোণা আছিলে, কৰোণাৰ পিছত আকৌ বানপানী আহিছে। ত' আমি সাৱধান হ'বৰ হ'ল। ঘৰত থাকক, সুস্থ থাকক। বানপানী সংহাৰিব আমাৰ জাপিয়াত। দেখিছে পানী, মই বহুত পানী ভাঙি আহিছোঁ ইয়াত, কম পানী। একাঠু পানী হৈছে এতিয়া। এই প্ৰণৱ আছে ঘৰত, তামাম পানী। মই এতিয়া পুৰা এতিয়া মাছ যাব নোৱাৰাকৈ পুৰা নেট বান্ধি দিছে, তামাম পানী। এতিয়া নতুন কনচেপ্ট লৈ আহিছোঁ মই। এয়া আমাৰ জাপিয়া মিলনপুৰৰ বানপানী। চৰকাৰে ৰাস্তাটো এনেকৈ থৈ দিছে, একো কাম কৰা নাই। বেয়া লাগিছে। এতিয়া আমাৰ নতুনকৈ এখন আমি দলং নিৰ্মাণ কৰি আছোঁ। জোকে ধৰিছে পুৰা, চেণ্ডেলৰ পৰা জোক পুৰা। আমি পুৰা জোকৰ লগত খেলা কৰি আছোঁ। এইখন দলং হৈছে মিলনপুৰ কাষে এতিয়া যাতায়াতৰ স্থল, পলং দলং। এইখন দলঙত